নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকক মুগাৰ তাঁতত আঁবোৰ নোলাবৰ কাৰণে কেনেদৰে tahon দিয়া হয় বা মাৰ দিয়া হয় সেইটো দেখাম। তাৰ কাৰণে আমাক এনেকৈ যিটো মাৰি আছে কুচিটো লাগিব। মই এইটো ভিডিঅ'টো লৈছিলোঁ কিন্তু ডিলিট হৈ গ'ল। আমি তাঁতখন চপাই ল'ব লাগিব। চপোৱাৰ পিছত আমি চিৰিকিপাত এইফালৰ পিছলৈ আনি ল'ব লাগিব। দুইটা জালৰ মূৰে দুপাত চিৰি থাকিব। আপোনালোকে আগলৈ দিও মাৰ দিব পাৰে। যদি আপোনালোকৰ ওচৰত জালটো দি দিবৰ কাৰণে কোনো মানুহ নাথাকে তেনেহ'লে চিৰিকিপাত আগলৈ লৈও মাৰ দিব পাৰে। আমাৰ লগত যিহেতুকে মানুহ আছে আমি সেইকাৰণে চিৰিকিপাত আগতীয়াকৈ পিছলৈ আনি লৈছোঁ। এখন ফণীৰে ফণিয়াই লৈছোঁ। আপোনালোকে ফণী নল'লেও হ'ব। এইখিনি ড্ৰামত লগালে অলপ সূতাখিনি অলপ লাগি যায়, সেইকাৰণে হেৰি কৰি দিব, অলপ এৰুৱাই ল'ব লাগে এনেদৰে। তাৰপিছত চিৰিকিপাত আনি ল'ব লাগিব লাহে লাহে ফণিয়াই চিৰিপাত পিছলৈ আনি ল'ব লাগিব এইদৰে। দুইপাত চিৰি আমি এনেদৰে আনি ল'ব লাগিব। ইপাত চিৰো অলপ লাগি ধৰে যিহেতুকে, সেইকাৰণে অকণমান হাতেৰে বা ফণীৰে এৰুৱাই ল'ব লাগিব আঁবোৰ। মুগা সূতাত বহুত আঁহ ওলায়। যদি বেছি ফোঁহা থকা সূতা হয়, মানে ভালকৈ কটা সূতা নহয় পাক চাক দি পেলাই, তেনেহ'লেতো কঁকাল বিষ লাগি যাব। আপোনাৰ এহুৱালি চপাই পেলাই আনহুৱালি চপাবলৈ চিন্তাই কৰিবলগীয়া হৈ যায়। কিন্তু যদি ভালকৈ কটা সূতা হয় তেনেহ'লে ইমানো বেছি আমনি নকৰে। আপোনালোকে সেইকাৰণে যেতিয়া লগাব তাঁতখন দীঘত দিয়া সূতাটো ভাল দিব লাগে আচলতে। এইপাত কুচিৰে আমি ময়দা মাৰ বনাই লৈছিলোঁ। চাবুৰ মাৰো দিব পাৰে। আমি ময়দা মাৰ দিছোঁ। মাৰটো বেছি ডাঠো হ'ব নালাগে, বেছি পাতলো হ'ব নালাগে। ধুনীয়াকৈ পিছল হোৱা জোখত ল'ব লাগে। তাৰপিছত এনেদৰে গোটেই কাপোৰখনতে লাহে লাহে মাৰটো দি আহি দিব লাগে। বৰ ওচৰৰ পৰা আকৌ চিৰিপাতৰ ওচৰলৈকে ভালদৰে দি ল'লে মানে এবাৰ দিলে দুখুৱালি তাঁত ব'ব পৰা হ'ব। আৰু গোটেইখনতে ভালকৈ দি ল'ব। এনেদৰে গোটেইখনতে মাৰটো কৰি লোৱাৰ পিছত আমি আগৰ পৰা পিছলৈ আনিব লাগিব। বখিনি ছাইডৰ পৰা আমি সদায় হেৰিলৈ আনিব লাগিব, চিৰিপাতৰ ছাইডলৈ, মানে তুলুঠাৰ ছাইডলৈ আনিব লাগিব, সূতাৰ তুলুঠাৰ ছাইডলৈ। গোটেইখনতে এবাৰ দিয়াৰ পিছত আকৌ ইবাৰলৈ আকৌ এবাৰ নি ল'ব লাগিব। এবাৰ দুবাৰ আপুনি যেইবাৰ কৰে সেইবাৰ যিমান কৰে সিমান ভাল আচলতে। তেতিয়া সূতাখিনি বেছি মিহি হৈ যায়, আমনি নকৰে বওঁতে, টান হয়, সূতাডাল মিহি হয়। আৰু যদি বেছি ডাঙৰ ডাঙৰ ফোঁহা থাকে সেইটো হাতেৰে এৰুৱাই দিবও পাৰে। এই সূতাখিনিত ইমান বেছি ফোঁহা নাই আচলতে, ঘৰতে কটা সূতা যিহেতুকে। এটা দুটা ফোঁহা থাকিবই আৰু মুগা সূতা যিহেতুকে। গোটেইখনতে ভালদৰে কৰি হোৱাৰ পিছত ইটো ছাইডৰ পৰা গৈ এগৰাকীয়ে জালি দিব লাগে আৰু অলপ টানি দিব, এনেকৈ হেঁচি দিব লাগে যেনেকৈ দেখুওৱা হৈছে। তেতিয়া সূতাখিনি অলপ ঢিলা হৈ যায়। আৰু এটা ছাইডৰ পৰা এগৰাকীয়ে জালটো দি দিয়াৰ লগে লগে তেতিয়া ইফাললৈ সূতাখিনি নিজে নিজে ঠিক হৈ যায়। অলপ অলপ আধা আধা শুকান হওঁতে এটা ছাইডৰ পৰা জাল দি দিব লাগে। এফালৰ পৰা এগৰাকীয়ে জাল দি দিয়া হৈছে আৰু ইফালে কচিয়াই দিয়াৰ লগে সূতাখিনি ফিটফিটিয়া, মানে কি ইফাললৈকে আঠা মাৰি ধৰা নাই, এডাল এডাল হৈ গৈছে আৰু এনেদৰে জালি দিব।